হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি জানিম যে SBI ATMত কেছ ডিপ'জিট কেনেদৰে কৰা হয়। বহু সংখ্যকে এই বিষয়ে জানে, কিন্তু কিছুমানে নাজানে। সেইবিলাকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে SBI বেংকলৈ নোযোৱাকৈ কেনেদৰে SBI CDM মেচিনৰ জৰিয়তে কেছ ডিপ'জিট কৰিব পাৰে তাক মই আজি লাইভ দেখুৱাম। কেছ ডিপ'জিট কৰা এই মেচিনটোক CDM মেচিন অথবা কেছ ডিপ'জিট মেচিন বুলিও কোৱা হয়। ইয়াত আপোনালোকে ATM কাৰ্ডৰ জৰিয়তেও কেছ ডিপ'জিট কৰিব পাৰিব আৰু তাৰ লগতে একাউণ্ট নাম্বাৰৰ জৰিয়তেও কৰিব পাৰিব। দুয়োটা প্ৰকাৰে কৰিব পাৰিব। আহক তেনেহ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইভ দেখুৱাম মই CDM মেচিনত গৈ পেলাই মই কেনেকৈ কেছ ডিপ'জিট কৰে। আহক গোটেইখিনি চাই লওক। এইটোৱে হৈছে SBIৰ CDM মেচিন। SBIত দেখুৱাম মই এনেদৰে কাৰ্ডখন ভৰাই দি পেলাই ইয়াত ডিছপ্লেত আহিব। এনেদৰে আপুনি ডমেষ্টিকটো মাৰি দিব ইয়াতে। তাৰপিছত আপুনি এনেদৰে লেংগুৱেজটো চিলেক্ট কৰিব, ইংলিছটো মাৰিলে। তাৰপিছত আপুনি এইফালে ডিপ'জিটটো দেখিছে, ডিপ'জিটত মাৰি দিব। তাৰপিছত এইফালে কেছ ডিপ'জিট বুলি আহি আছে, কেছ ডিপ'জিটটো মাৰিব। এইটো লিমিটটো দেখুৱাইছে 2 লাখলৈকে কৰিব পাৰিব, কণ্টিনিউ মাৰিব। এইটো আপুনি কিবা এটা মাৰিব আৰু 10ৰ পৰা 99ৰ ভিতৰত। ইয়াত পিনটো মাৰিব ক'ব, আপোনাৰ পিনটো মাৰি দিব। মই পিনটো মাৰিলোঁ। এনেকৈ আহিব। ছেভিংছটো মাৰিব ইয়াত। ছেভিংছটো মাৰি পেলাই অলপ ৱেইট কৰিব। ৱেইট কৰি পেলাই ইয়াত স্ক্ৰীণত আহি যাব গোটেইখিনি। এনেদৰে আহি গৈছে। তাত আপুনি কেছখিনি ভৰাই দিলে। ভৰাই দি পেলাই ইয়াত এণ্টাৰটো মাৰিব। এণ্টাৰ মাৰি দিব ইয়াত। এণ্টাৰটো মৰাৰ পিছত ইয়াত অলপ টাইম ল'ব মেচিনটোৱে। কেছখিনি কেতিয়াবা মানে এবাৰত নলয়, যেনেকুৱা মোৰ হৈছে চাবচোন। মানে 2খন নোট লোৱা নাছিলে মোৰ প্ৰথমতে। চাবচোন, চাই থাকক। এনেকৈ 2খন নোট মানে ওলাই আহিছিলে এইফালেৰে। আপুনি তাত আৰু এড কৰি দিব পাৰে, এড মোৰ কেছ তাত মাৰি দিব। এড মোৰ কেছত মাৰিব এইটো, আৰু ঢাকনিখন খোলা যাব। ঢাকনিখন খোলাই গ'ল। পিছত ওলাই অহা নোট 2খন আৰু ভৰাই দিব। এণ্টাৰটো মাৰি দিব ইয়াতে। এণ্টাৰটো মাৰি দিলে আৰু অলপ ৱেইট কৰিব। এইবাৰ আহি গ'ল। মই 5500 দিছিলোঁ, গোটেইখিনি আহি গ'ল। কনফাৰ্মটো মাৰি দিব আৰু অলপ ৱেইট কৰি দিব। কনফাৰ্মটো মাৰি পেলাই এইফালে আপোনাৰ ৰিচিপ্টটো ওলাই আহিব। এইফালে এই ৰিচিপ্ট ওলাই আহিছে। এনেদৰে আপুনি কৰিব পাৰিব আৰু গোটেইখিনি মই গোটেইখিনি দেখাই দিলোঁ। তেনেহ'লে ভিডিঅ'টো এইখিনিয়ে আছিল আৰু মানে কেনেকৈ কেছ ডিপ'জিট কৰিব পাৰি বহুতে নাজানে, তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এয়া মোৰ 5500 টকা আহিছে, চাই লওক। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো মোৰ বনোৱাত বেছি ভাল নহ'ব পাৰে, মানে খৰখেদাকৈ বনোৱা গ'ল তেনেকৈ। যদি ভিডিঅ'টোৰ পৰা কিবা শিকিলে বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰি থৈ যাব, তেতিয়া মোৰ ভাল লাগিব অলপ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।